প্ৰিয় দৰ্শক, আজি মই আপোনালোকৰ আগত এটা গুৰুত্বপূৰ্ণ কথা ক'বলৈ ওলাইছোঁ যে বহু ক্ষেত্ৰত দেখা যায়, বিশেষকৈ আমাৰ গাঁও অঞ্চলবিলাকত দেখা যায় যে বহুতেই নিজৰ যিটো একাউণ্টৰ মিনি ষ্টেটমেণ্ট বা কিছুমানে বেলেঞ্চ ইনকুৱাৰী কৰিবলৈ এটিএমত দীঘল দীঘল শাৰী পাতি থকা দেখা যায় আৰু বতাহ বৰষুণ ৰ'দক নেওচি এনেকৈ দীঘল শাৰী পতাৰ অন্তত তেওঁলোকে বেংকত যায় মাথো তেওঁলোকৰ একাউণ্টৰ যিটো মিনি ষ্টেটমেণ্ট বা যিটো বেলেঞ্চ আছে কিমান আছে এইটো চাবলৈ তেওঁলোকে একাউণ্টত এটিএমত শাৰী পতা দেখা যায়। তো আজি আমি আপোনালোকৰ বাবে এই সমস্যাটোৰ কাৰণে এটা সমাধান লৈ আহিছোঁ। এইটো কোনো পাৰ্চনেল বা আমাৰ কোনো প্ৰাইভেট সমাধান নহয়। আপোনালোকে যদিহে ষ্টেট বেংকত গৈছে তেনেহ'লে তাতে কিছুমান বৰ্ড লগোৱাই থাকে, তাতে আপুনি দেখা পাব যে এটা নম্বৰ আছে, সেই নম্বৰটোত আপুনি ৰেজিষ্টাৰ কৰিলে আপোনাৰ মোবাইলতেই আপুনি আপোনাৰ একাউণ্টৰ যিটো মিনি ষ্টেটমেণ্ট বা বেলেঞ্চ ইনকুৱাৰী সেইটো কৰিব পাৰিব। তো সেই বিষয়ে আজি আমাৰ ভিডিঅ'টোত বহলাই আলোচনা কৰা হৈছে। কোনটো নম্বৰত আৰু কেনেকৈ ৰেজিষ্টাৰ কৰিব, কোনটো নম্বৰত কেনেকৈ মিছ কল দিব, সেই বিষয়ে আজি আমাৰ ভিডিঅ'টোত বহলাই আলোচনা কৰা হৈছে। নমস্কাৰ দৰ্শকসকল, বংকিম চন্দ্ৰ বৰ্মন আছোঁ আপোনাৰ লগত। তেন্তে দেৰি নকৰি বলক আৰম্ভ কৰোঁ। তো প্ৰথমতেই আপোনাৰ যদিহে একাউণ্টটো মোবাইলৰ লগত ৰেজিষ্টাৰ কৰা আছে, অৰ্থাৎ পইচা উঠালে বা পইচা আপোনাৰ একাউণ্টত সোমালে যদিহে আপোনাৰ মোবাইলত মেছেজ আহে, তেনেহ'লে আপুনি এই কামটো কৰিব পাৰিব। মিনি ষ্টেটমেণ্ট চাব পাৰিব বা আপুনি যিটো বেলেঞ্চ ইনকুৱাৰী সেইটো কৰিব পাৰিব বা এই সুবিধাটো আপুনি ল'ব পাৰিব। অৰ্থাৎ আপোনাৰ থাকিব লাগিব এটা ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ, যিটো আপোনাৰ একাউণ্টৰ লগত সংলগ্ন হ'ব লাগিব। যদিহে আপোনাৰ এইটো কৰা আছে তেন্তে আপুনি এটা কাম কৰিব লাগিব। সেই যিটো আপোনাৰ নাম্বাৰ আছে ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ, সেই নাম্বাৰটোৰ পৰা আপুনি এটা মেছেজ দিব লাগিব আৰু আপুনি আপোনাৰ মোবাইলৰ ৰাইট মেছেজ অপশ্যনত গৈ টাইপ কৰিব লাগিব REG, কেপিটেল লেটাৰত লিখিব আৰু এটা স্পেচ দিব। স্পেচ দিয়াৰ পিছত আপুনি লিখিব আপোনাৰ একাউণ্ট নাম্বাৰটো আৰু একাউণ্ট নম্বৰটো লিখাৰ পিছত আপুনি মেছেজটো চেণ্ড কৰিব 0922348888, অৰ্থাৎ 09223488। এই নম্বৰটোত যেতিয়াই আপুনি সেই মেছেজটো চেণ্ড কৰিব তেতিয়াই আপোনাৰ যিটো ৰেজিষ্ট্ৰেশ্যন আছে সেইটো সম্পূৰ্ণ হৈ যাব। ইয়াৰ পিছৰ পৰ্যায়ত আপোনাক আৰু এটা নম্বৰ কৈছোঁ মই, যিটো নম্বৰ হ'ল 0922376666, অৰ্থাৎ 09223756। এই নম্বৰটোত আপুনি যদি মিছ কল দিয়ে তেন্তে আপোনাৰ একাউণ্টত কিমান টকা বেলেঞ্চ আছে লগে লগে আপোনাৰ মোবাইলত এটা মেছেজ আহিব। এইবাৰ মই আপোনাক আন এটা নম্বৰ কৈছোঁ, যিটো হৈছে 0922386666, অৰ্থাৎ 09223856। এই নম্বৰটোত যদি আপুনি মিছ কল দিয়ে তেন্তে লগে লগে আপোনাৰ একাউণ্টৰ যিটো মিনি ষ্টেটমেণ্ট আছে সেইটো SMS আকাৰত আপোনাৰ মোবাইলত আহি যাব। দৰ্শকসকল, আশা কৰিছোঁ আজি আমাৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে। আমাৰ এই ভিডিঅ'টোত আমি আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ যে আপুনি এটিএমৰ শাৰীত থিয় নোহোৱাকৈ কেনেকৈ আপোনাৰ মোবাইলতে আপোনাৰ একাউণ্টৰ ডিটেইলছ, মিনি ষ্টেটমেণ্ট, বেলেঞ্চ ইনকুৱাৰী আদি চেক কৰি চাব পাৰে। আমাৰ ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিছে তেন্তে ভিডিঅ'টোৰ তলতে লাইক বাটনটোত ক্লিক কৰি লাইক কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টোৰ কেনে পালে সেই বিষয়ে মন্তব্য বা কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু আপুনি যদি আমাৰ এই ভিডিঅ'টো আজি প্ৰথম চাই আছে আৰু আপুনি এতিয়ালৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ভিডিঅ'টোৰ তলতে ইয়াতে ৰঙা ছাবস্ক্ৰাইব বুলি লিখা আছে, তাতে ক্লিক কৰি দিয়ক। ছাবস্ক্ৰাইব কৰিলে কোনো ধৰণৰ পইচা কটা নহয়, এইটো একদম ফ্ৰী হয়। আপুনি নিশ্চিন্ত এইটো ছাবস্ক্ৰাইব কৰিব পাৰে আৰু ওচৰতে থকা বেল আইকনটো ক্লিক কৰিবলৈ একেবাৰেই নাপাহৰিব, কাৰণ বেল আইকনটোত ক্লিক কৰিলেই আমি আপলোড কৰা ভিডিঅ'বোৰৰ নটিফিকেশ্যন সৰ্বপ্ৰথমে আপুনি লাভ কৰিবলৈ সক্ষম হ'ব। বহুমূলীয়া সময়কণ দি আজি আমাৰ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ।